অসমৰ লগতে দেশ বিদেশৰ কেইবাটাও ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই লিয়াছ। আপুনি চাইছে ৱৰ্ল্ড টেক আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে বিহুৰ বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰা দুলীয়ান আঁচনিৰ বাবে ভাল খবৰ। 30 জুন আৰু 1 জুলাইত 11,000 দুলীয়ান আঁচনিৰ একাউণ্টত সোমাব 25,000 টকা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে তিনিচুকীয়াত লটাৰী নামত লুণ্ঠন প্ৰবঞ্চক চক্ৰৰ, আৰক্ষীৰ জালত অন্যতম মাষ্টাৰ মাইণ্ড হৃদয় কৰ্মী, আটক নীলপৱন চেতিয়া, জ্ঞানদীপ চেতিয়া আৰু মুন বৰুৱা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ পূৰণ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ পূৰণৰ বাবে পৰীক্ষাত বাছনি কৰা প্ৰাৰ্থীসকলে যোগদান নকৰা পদসমূহ পূৰণ কৰিবলৈ আন প্ৰাৰ্থীসকল যিসকলক বাছনি কৰা হোৱা নাছিল অথচ নিযুক্তি প্ৰক্ৰিয়াত সংশ্লিষ্ট ন্যূনতম গ্ৰেড পে কেটেগৰীত একে কাট অফ নম্বৰ লাভ কৰিছিল তেওঁলোকক নিযুক্তি প্ৰদান কৰা হ'ব। ই সৰ্বাধিক সম্ভৱ খালী পদসমূহ ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়াত অৱতীৰ্ণ হোৱা আৰু একে কাট অফ নম্বৰ প্ৰাপ্ত প্ৰাৰ্থীসকলৰ সৈতে পূৰণ নিশ্চিত কৰিব। এই শ্ৰেণীত পূৰণ কৰিব লগা পদৰ সংখ্যা সংশ্লিষ্ট প্ৰশাসনিক বিভাগৰ দ্বাৰা অৱগত কৰা অনুসৰি খালী পদৰ ওপৰত নিৰ্ভৰ কৰিব। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ৰাজ্যত কেবিনেটৰ সিদ্ধান্ত, তৃতীয় চতুৰ্থ বৰ্গত নিযুক্তি দিয়া হ'ব বাছনিকৃত 835 প্ৰাৰ্থীক। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ৰেষ্টুৰেণ্ট খুলিলে ৰাইনাই। নেদাৰলেণ্ডত ৰাইনা নামেৰে এখন ৰেষ্টুৰেণ্ট খুলিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰজনে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ হৈ ক্ষমা বিচাৰিলে অখিল গগৈয়ে। আমেৰিকান প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কৰা বিতৰ্কিত মন্তব্যৰ বাবে টুইটাৰৰ জৰিয়তে ওবামা আৰু বিশ্ববাসীক ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি ল'লে খবৰ। বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। কঠিন এই সময়ত মোদী চৰকাৰ অসমৰ ৰাইজৰ লগত আছে। অমিত শ্বাহৰ টুইটাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জ্ঞাপন কৰিলে কৃতজ্ঞতা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে তৎপৰ নিৰ্বাচন আয়োগ, 15 আগষ্টৰ ভিতৰত চূড়ান্ত কৰাৰ লক্ষ্য সমষ্টিৰ পুনৰ নিৰ্ধাৰণ। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত ওজৰ আপত্তি দিয়াৰ সময়সীমা 11 জুলাই। 20 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ এটা দল। খচৰাখনৰ সন্দৰ্ভত সকলোৰে পৰামৰ্শ তথা ওজৰ আপত্তিসমূহ গ্ৰহণ কৰিব। নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাত চূড়ান্ত চিলমোহৰ মৰাৰ পাছতেই ৰাজ্যত সমষ্টিসমূহৰ নতুন ভোটাৰ তালিকা প্ৰস্তুতৰ কাম আৰম্ভ হ'ব। 18 বছৰত ভৰি দিয়া নতুন ভোটাৰৰ বাবে বছৰত 4বাৰ নামভৰ্তিৰ সুবিধা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বাৰিষা শেষ নোহোৱা পৰ্যন্ত মহানগৰীত কোনো লোকে কাটিব নোৱাৰিব পাহাৰত মাটি। বাৰিষা হোৱাৰ লগে লগে মহানগৰীৰ কেইবাস্থানত ভূমিস্খলন ঘটনা সংঘটিত হোৱাৰ লগতে ভূমিস্খলনত এজন শ্ৰমিকৰ মৃত্যু হৈছে, যাৰ বাবে এতিয়া প্ৰতি মুহূৰ্ততে আতংকিত হৈ পৰিছে পাহাৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকল। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আৰম্ভ হ'ল তেজপুৰ কলকাতা সংযোগী বিমান সেৱা। তেজপুৰৰ হালনিবাৰী বিমানবন্দৰত আৰম্ভ হ'ল স্পাইচ জেটৰ বিমান। পুৱা 7:30 তেজপুৰৰ পৰা কলকাতা অভিমুখে যাত্ৰা কৰে বিমানখনে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সুখী বিধায়ক চক্ৰধৰ গগৈ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সুখী বিধায়ক চক্ৰধৰ গগৈ। ৰাজনৈতিক স্বাৰ্থলোভী দুই এজন লোকেহে মৰাণ সমষ্টিৰ নাম বৰবৰুৱা সমষ্টি হ'ব লাগে বুলি চিঞৰ বাখৰ কৰি আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বিধায়ক গগৈয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে যোগ্য শিক্ষাৰ্থীক নাম পঞ্জীয়ন কৰাৰ আহ্বান শিক্ষামন্ত্ৰীৰ। শেহতীয়া ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা কৃতিত্ব অৰ্জাত শিক্ষাৰ্থীসকলক 2023 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে এপ্লাই কৰিবৰ বাবে এক টুইটযোগে আহ্বান জনায় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে পশ্চিমবংগৰ দুখন মালবাহী ৰেলৰ মাজত সংঘৰ্ষ, লাইনচ্যুত 12টা ডবা। পশ্চিমবংগৰ বাংকুৰাত সংঘটিত হৈছে ৰেল দুৰ্ঘটনা। ইয়াত দুখন মালবাহী ৰেলৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। ফলত এখন মালবাহী ৰেলৰ 12টা ডবা লাইনচ্যুত হৈ পৰে। এনেকুৱা ধৰণৰ প্ৰতিদিনৰ হেডলাইন চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওলাই হোৱা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব।